আছিল ডাঙৰ কথা আছে কৈ যা কালিৰ পৰা যাবি কলৈ ৰিহাৰ্সেল লৈ ৰিহাৰ্সেল কিহৰ ৰিহাৰ্সেল বিহুলে আৰু কেইদিন আছে কালিৰ পৰা ৰিহাৰ্সেল আৰম্ভ মই গৈ কি কৰিম কি কৰিম মানে নহয় তই ধুতি গেঞ্জি পিন্ধি ঢোল বজাবি আৰু মই সেই মেখেলা চাদৰ পিন্ধি গগনা বজাম বিহু দলত ছোৱালী কি কাম তই নাজানো নেকি তই নাচিব লাগিব মই নাচিম বুলি তোক কোনে ক'লে কোনে ক'ব লাগে তই নাচিবি বুলি মইতো ধৰি লৈছো ধৰি ল'বলৈ তই কিবা মোৰ গাৰ্জেন নেকি এনেকৈ কি চাই আছা নাই হয়তো আপুনি ঠিকেই কৈছে কিন্তু মোৰ দ্বাৰা সেই চেষ্টা কৰা সম্ভৱ নহয় কাৰণ মই আন কাৰোবাক ভাল পাওঁ তুমি হয় বহুত দিনৰ পৰা ভাল পাওঁ জিতছো তুমি চিনাকি কৰি নিদিয়া নেকি লাভ নাই কাৰণ তেওঁ হয়তো নাজানে যে তেওঁ মোৰ প্ৰথম প্ৰেম প্ৰথম ভাল পোৱা মইতো তেওঁক সহজে পাহৰি যাব নোৱাৰো নিচিঞৰিবি এইখন ঘৰত চিঞৰি কথা কোৱাৰ অধিকাৰ একমাত্ৰ খুৰাৰহে তোৰ বা মোৰ নহয় তুমি পপাৰৰ লগত এনেকৈ কথা পাতিছা ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে তুমি নাজানা ডাঙৰৰ লগত কেনেদৰে কথা ক'ব লাগে সেইটো অন্তত মই তোমাৰ পৰা নিশিক অন্তত তোমাৰ পৰা তোমাৰ মনত আছে তোমাৰ খুৰাৰ অফিচ ৰুমত তুমি কিবা সন্মানেৰে খুৰাৰ লগত কথা পাতিছিলা মইতো অন্য একো কোৱা নাছিলো মই মাত্ৰ কৈছিলো তুমি কৈছিলা যে আমাৰ এইখন ঘৰত খুৰাৰ স্থান ক'ত নহয় জানো শুনাব এইখন ঘৰত খুৰাৰ স্থান ক'ত জানা ইয়াত আমাৰ ইয়াত আৰু ইয়াৰ পৰা খুৰাক কোনে উলিয়াব নোৱাৰে একমাত্ৰ আমাৰ মৃত্যুৰ বাহিৰে শুনা তুমি যে কথাই কথাই এইখন ঘৰত ডাঙৰ বোৱাৰী বুলি উফন্দি থাকা এইখন ঘৰ খুৰাই গঢ়ি যোৱা ঘৰ তাতোকৈ আচৰিত কথা মই কিন্তু অকলে বহি থাকিব নোৱাৰো দেই মই আকৌ লগ এটা গোটাই দিওঁ ক'ৰ পৰা গোটাই দিব লাগিছে তই নিজে বহি থাকিলে দেখোন হয় হয় ল'ৰাৰ লগত বহি চুপতি মাৰি থাকিম তাৰমানে আমি কথা পাতিলে চুপতি মৰাহে হয় ল মোৰ অকলে খোৱাৰ অভ্যাস নাই মই চাহ নাখাওঁ তাতে ময়ো নাখাওঁ ইহ নাখালে হ'বনে ইমান কষ্ট কৰি বনাইছো হয় নেকি ঐ বঢ়িয়া হৈছে একাপ চাহ কিন্তু বৰপিঠা খাব পাব লাগিছিলে কি চাইছ খা তোৰ হাতৰ একাপ চাহ খাবলৈ কপালত থাকিব লাগিব কিন্তু দেই বঢ়িয়া আছো মাৰ কি হ'ল চি গোটেই নিমখ নিমখ মই মনেই কৰা নাই মই আকৌ চেনি চাহ বুলিহে খাই আছো